ওকে সো মই মানে আজি কোনো ধৰণৰ ব্লগিং শ্বুট কৰা নাই, ঘৰতে আছো। বহুত বেয়া লাগি আছে নিউজটো শুনি। হয়তো আপোনালোকে শুনিছে নিউজটো কি মই মানে শুনিছো জাস্ট মই এনে ষ্টেটাছতো চাইছো মানে ফেচবুকতো পাইছো। বৰপেটাৰ ছোৱালী এজনী বেংগলোৰৰ ইষ্ট ৱেষ্ট কলেজ এখনত ইয়াতে ক'ৰবাত আহি আছে, চাব সাইডত আহিব, স্ক্ৰীনশ্বট দিয়া আছে, চাই লওক। ইষ্ট ৱেষ্ট কলেজ এখনৰ বেংগলোৰ কলেজত মানে এডমিশ্যন লৈছিল। এডমিশ্যন লোৱাৰ এসপ্তাহ 10 দিনমান পিছতে ছোৱালীজনীৰ লগত মানে ধৰ্ষণ কৰা হয় আৰু মাৰ্ডাৰ কৰা হয়। বহুত বেয়া লাগি আছে। আৰু মোৰ হাতত ইতিমধ্যে এটা ভিডিঅ' আহি পাইছেহি। ভিডিঅ'টো মই ৰাতিপুৱা ষ্টেটাছত চাইছিলোঁ আৰু মই এইটো লগালগ ডাউনলোড কৰি ৰাখিছোঁ। মই সঠিককৈ ক'ব নোৱাৰিম যে সেইজনী ছোৱালী বা সেইটোৱে ভিডিঅ', মই এইটো ক'ব নোৱাৰিম। সেইটোতো আপোনালোকে চাই লওক ভিডিঅ'টো। মই সম্পূৰ্ণ ভিডিঅ' দেখাব নোৱাৰিম কাৰণ বহুত মানে আপোনালোকে চালে মোৰ গাৰ নিয়ম এতিয়াও শিয়ৰি আছে। ইমান বেয়াকৈ মাৰা হৈছে ইয়াত কুঠাৰেৰে মাৰিছে। ইয়াত মোৰ মুখেৰে ভাষা ওলোৱা নাই, মই কেনেকৈ ক'ম। ইমান বেয়া লাগিছে ভিডিঅ'টো চাই। আপোনালোকৰ ল'ৰা ছোৱালীক যদি বাহিৰত পঠিয়াই পঢ়াবলৈ ভালকৈ অলপ কেয়াৰ ল'ব। আজিকালি বাহিৰত যাবলৈ ভয়, ঘৰৰ ভিতৰতে থাকিব লাগে। মোৰ মতে কোনো অচিনাকি মানুহৰ লগত ইমান ভালকৈ কথা পাতিব নালাগে মোৰ মতে। চাওক কি হয়, আপোন টাউনখনেই ভাল, মানুহে কয় আপোন ভালে জগত ভাল। সেইকাৰণে নিজে যদি আপোনাৰ লগত কোনোবাই মানুহে চিনাকি দিব আহিছে, জাষ্ট হাই হেল্ল' এইখিনিৰে বহুত। ফোন নম্বৰ শ্বেয়াৰ কৰক, কৰি মানে ইমান এটা ভালকৈ ৰিলেশ্যন নাৰাখিব কাৰোৰ লগতে। নিজে থাকক, সুখত থাকিব, বেলেগৰ প্ৰব্লেম কেতিয়াও নল'ব। এনেই বেকাৰ ইয়াত প্ৰেছাৰ লৈ লাভ নাই, ঠিক আছে মোৰ মতে। এতিয়া চাওক মই খাৰুপেটীয়াত থাকোঁ, আৰু এটা কেইদিনমান আগতে এনেকুৱা এটা নিউজে হৈ গৈছে আমাৰ খাৰুপেটীয়া ল'ৰা এটা, চাহানুৰ আলম নামৰ ল'ৰা এটা গুৱাহাটীত পঢ়িব গৈছিল, ডাউন টাউনত পঢ়ি আছিল। ল'ৰাজনক তাৰ প্ৰেমিকা আৰু বন্ধু বান্ধৱৰ চক্ৰত পৰি মানে বন্ধু বান্ধৱে মিলি ইয়াতে ক'ৰবাত মানে বুকু ফালি দিছিল চুৰিৰে আঘাত কৰি। এসপ্তাহ 10 দিনমান হস্পিটেলত পৰি থাকি 2 দিনমান হ'ল সি মানে গম পাইছে। আৰু ল'ৰাজনৰ ফটো মই দি দিম, চাই ল'ব। ইয়াতে ক'ৰবাত আহি আছে, চাই থাকক। চ' মই এটাই কথাই কওঁ, যদি আপোনালোকৰ ল'ৰা ছোৱালী বাহিৰত পঢ়িবলৈ দিছে বা আপুনি নিজেও পঢ়িবলৈ গৈছে, সতৰ্ক থাকক। আপুনি গম নাপাব আপোনাৰ লগত যোনে ফুৰি আছে সিয়ে আপোনাৰ শত্ৰু হৈ থাকিব পাৰে, আপুনি এইটো কেতিয়াও গম নাপাব। চ' এনি টাইম আপোনালোকে কেয়াৰফুল থাকক আৰু বেলেগৰ লগত কেতিয়াও ইমান ক্ল'জ নাহিব। আহিলেও মানে কেয়াৰফুল থাকিব। হঠাৎ কিবা এটা হৈ যাব, আপোনালোকে গমেই নাপাব কেনেকৈ কি হ'ব পাৰে। আজি চিটুৱেশ্যনটো ইমান বেয়া হৈ আছে। আৰু অলপ আগতে মই মানে ছ'চিয়েল মিডিয়াত পালোঁ যে গোৱালপাৰাৰ এইটো লক্ষীপুৰৰ ল'ৰা এটা, কিবা নাম আছিলে, ইয়াতে আছে, চাই লওক। গোৱালপাৰাৰ লক্ষীপুৰৰ ল'ৰা এটাই তাৰ বেংগলোৰত গৈ ছোৱালীজনীক ক'লোঁ যে চ' গম পাইছে।